সো হেল্ল' ফ্ৰেণ্ডছ হোৱাটছআপ কেনে আছে ঠিক ভালে আছে তো ভাটিবেলা আৰম্ভ কৰিছোঁ ভিডিঅ'টো কাৰণ এতিয়া যাব ওলাইছোঁ ফেঞ্চিত আৰু ফেঞ্চিত ইলেক্ট্ৰনিক্স মাৰ্কেটটো এক্সপ্ল'ৰ কৰাম তাৰে আগতে আমাৰ ৰুমৰ ইলেক্ট্ৰনিক্স আইটেমখিনি এক্সপ্ল'ৰ কৰি লওক কেনেকুৱা দেখাত হৈছে তো গাইজ চাওক আমাৰ ইলেক্ট্ৰনিক্স মানে ইলেক্ট্ৰিচিয়ানো হয় কিন্তু ইলেক্ট্ৰনিক্স সামগ্ৰী কিমান কি আছে চাই ফেন আদি কৰি এইগিলা মানে ফেন এখন চাইছিলোঁ কইলটো চেক কৰি তো পূৰা একদম ঘছৰ মাছি গেছি আৰু ওলাই দি কিবা আৰু কিবা ওলাই দি এইবিলাক চাই লওক দিছ ইজ লাইফ অফ ITI ষ্টুডেণ্টছ আৰু এইটো ৰুমটো পিছত দেখোনতে আৰু কিবা ওলাই দি চব তাৰ চিঙি কুটা কুটি দেখিছা মাল্টিমিটাৰ অন কৰি থৈ দিছে এনেকৈ বেটেৰী খতম হয় তো গাইজ লাহেকৈ এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু ফেঞ্চিৰ মেইন ইলেক্ট্ৰনিক্স মাৰ্কেটকেইটা এক্সপ্ল'ৰ কৰাই দিওঁ আপোনালোকক তো বলক তেন্তে মোৰ লগত যাওঁ বলক তো গাইজ এতিয়া আমি আহি পালোঁ ইলেক্ট্ৰনিক মাৰ্কেটত তো এইটো হৈছে 2 নম্বৰ গেট ফেঞ্চি 2 নম্বৰ গেট তো সোমোৱাৰ লগে লগে গোটেই ইলেক্ট্ৰনিক্সৰে দোকান দেখা পায় হোলচেল হওক ৰিটেইল হওক চব পায় ইয়াতে আৰু ইয়াতে স্পিকাৰ কেবিনেট পায় It's the sound of soul in me, live your life, live your dream. Oh, 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 you in run with Jubilee. তো যদি আপুনি এনেকৈ গৈ চিধা গৈ থাকে এনেকুৱা ট্ৰেইন লাইন পাব ট্ৰেইন লাইনৰ ৰাইট ছাইডত পাব আহুজা ষ্ট'ৰ অফিচিয়েল ষ্ট'ৰ মানে আহুজাৰ ইয়াত চব অৰিজিনেল প্ৰডাক্ট পায় আৰু এনেকৈ আকৌ আগুৱাই গৈ থাকিলে আমি ফেঞ্চি মাৰ্কেট লাইন পাম ইয়াৰে চিধা গৈ থাকিলে আমি তিনিআলিতে পাম তিনিআলিটোৰ ৰাইট ছাইডে এইটো মছজিদ আছে মছজিদৰ সেইটো ছাইডৰ ৰাইট ছাইডত যদি গৈ থাকে লাখটকীয়া পাম আৰু লেফ্ট ছাইডে গ'লে এইটো মেইন ফেঞ্চি মাৰ্কেটখন পাম আৰু ফেঞ্চি মাৰ্কেটৰ তাতে আছে আৰু এখন ইলেক্ট্ৰনিক্স মাৰ্কেট তো এতিয়া তালৈকে যাওঁ বলক এতিয়া আমি পাই গ'লোঁ আমাৰ মেইন ইলেক্ট্ৰনিক্স মাৰ্কেট এইটো মছজিদৰ ছাইডেদি সোমাই যাব লাগিব আগেদি এইহেঁতে হোটেল পেলেচ বুলি লিখা থকা হয় দি এইটাই আছিল তো গাইজ তেন্তে বলক আমাৰ ইলেক্ট্ৰনিক্স মাৰ্কেটখন অলপ এক্সপ্ল'ৰ কৰোঁ কিছুমান দোকান বন্ধ হৈ গ'ল মেইন হোলচেলগিলা বন্ধ হৈছে কি লাগে বা চব ইলেক্ট্ৰনিক্স প্ৰডাক্ট কিন্তু আমি বেলেগ জায়গাতে যাম ওগুলা JBL স্পিকাৰ হোম থিয়েটাৰ্ছ ওইগুলা হোম থিয়েটাৰ এগুলো আমি মেইন দোকানখনত যাম ওলাই আহিলোঁ মেইন দোকানখনৰ পৰে হেডফোন লৈ আহিলোঁ বটৰ কমতে পাই উঠাই লৈ আহিলোঁ আৰু কেনেকুৱা লাগিল নিজৰ পচন্দৰ ইলেক্ট্ৰনিক মাৰ্কেটত আহি কেনে কোনে মই কেনে লাগিল বঢ়িয়া না নাইতো ভালে লাগে ইয়াতে আহি ভালে লাগে একো নিকিনিলেও চায়ে ভাল পায় আৰু চায়ে ভাল লাগে কিবা পিছত লোৱা নলোৱা পিছৰ কথা ল'লোঁ দিছোঁ হেডফোন এটা লৈ আহিলোঁ দুটা লৈ আহিলোঁ হেডফোন কিন্তু চাই ভাল লাগে A few moments later. Guys, this is Polton Bazaar Market. 75 years later. তো গাইজ আমি আহি পালোঁ ফেঞ্চি এক্সপ্ল'ৰ কৰি
তাৰপিছত এতিয়া বাজিল সময় চাওক 11:55 ভাত চাত খাই লৈ উঠি মই বাৰু টোপনি মাৰিলোঁ মচুৰীৰ ভিতৰত আছোঁ তো ই পূৰা ফেন ভাল কৰা লাগি গৈছে মানে তেতিয়া যে কৈছিলোঁ কইল চাওঁ বুলিকে এতিয়া অলপ কিবা কিবি কৰি আছে ই এয়া চাওক ফেন ভাল কৰি আছে দিছ ইজ লাইফ অফ ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন সি বাৰু ৱায়াৰমেনৰ হয় মই ইলেক্ট্ৰিচিয়ান তো চাওক আহি কিনেও লাগি গৈছে কামত দে আৰু বাবা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ দেই দে গুড নাইট